নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজত লৈ আহিছোঁ যদি আপোনালোকৰ 4G সিম আছে তো সেই সিমখন আপোনালোকে 5G লৈ আপগ্ৰেড কেনেকৈ কৰিব তাৰ বাবে মই এটা সম্পূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। মোৰ ভিডিঅ'টো শেষলৈকে চাব আৰু মোৰ যদি চেনেললৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদি অন্যথা কিবা বুজি নাপায় তেনেহ'লে মোক কমেণ্ট কৰি জনাব। তাৰ বাবে আপোনালোকৰ যিটো মোবাইল ফোন ইউজ কৰি আছে সেই মোবাইল ফোনটো আপোনালোকৰ 5G হ'ব লাগিব আৰু আপোনালোকে যিটো মোবাইল ইউজ কৰি আছে তাৰ প্লে ষ্ট'ৰত গৈ পিনি আপোনালোকে চাৰ্চ কৰিব মাই জিঅ' যিটো এপ আছে সেই মাই জিঅ' এপটো আপোনালোকে ইনষ্টল কৰিব লাগিব। মোৰ অলৰেডি ইনষ্টল কৰা আছে, তাৰ বাবে মোৰ ডাইৰেক্ট অ'পেন দেখাইছে। যদি আপোনালোকে ইনষ্টল কৰা নাই তেনেহ'লে ইনষ্টল কৰি ল'ব। ইনষ্টল কৰি আপোনালোকে অ'পেন কৰিব। অ'পেন কৰি যিটো আপোনালোকৰ জিঅ' নাম্বাৰ আছে সেই নাম্বাৰটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব, যিটো নাম্বাৰ আপুনি ইউজ কৰি আছে আৰু যিটো নম্বৰ আপোনালোকৰ চিমখন মোবাইলটোত লাগি আছে। তাত আপোনালোকে এটা OTP আহিব, OTPটো ফিল আপ কৰি দিব, অট'মেটিক কেপচাৰ হৈ যায় OTPটো। আৰু মোৰ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদি চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আপোনালোকে এনেকৈ আপোনালোকৰ অলপ টাইম ৱেইট কৰিব লাগিব, কাৰণ ইয়াৰ চাৰ্ভাৰটো অকণমান শ্ল' কাৰণে অকণমান ৱেইট কৰিব লগা হয়। তাৰপিছত এনেকৈ অহাৰ পিছত আপোনাৰ যিটো অপশ্যন দেখিব মোবাইল বুলি যিটো এপ আছে তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেজটো এনেকৈ এটা নতুন পেজলৈ আহিব। তাৰপিছত আপোনালোকৰ তললৈ স্ক্ৰল কৰি আহিব। স্ক্ৰল কৰি অহাৰ পিছত আপোনালোকৰ ইয়াত দেখিব যে কংগ্ৰেচুলেশ্যন, ইয়াত 5G মোবাইল যিটো অপশ্যন আছে তাত গেট ষ্টাৰ্ট বুলি যিটো অপশ্যন থাকে তাত আপোনালোকে ক্লিক কৰিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে অট'মেটিক ৰান হৈ যাব। আপোনালোকৰ যিটো অপশ্যন থাকে অট'মেটিক ৰান হৈ ব্লুটিক হৈ যাব। যদি আপোনালোকৰ মোবাইল ফোনটো আপডেট নাই তেনেহ'লে আপোনালোকৰ ইয়াত আপডেট দিবলৈ আহিব। যদি মোবাইল ফোনটো আপডেট আছে তেনেহ'লে একো প্ৰব্লেম নাই। যদি মোবাইল ফোনটো যদি আপডেট নাই তেনেহ'লে আপোনালোকৰ ডাইৰেক্ট ইয়াত আপডেট আহিব। আপডেট অহাৰ পিছত আপোনালোকৰ যিটো মোবাইল আছে সেই মোবাইলটো আপোনালোকে যদি আপডেট কৰা নাই তেনেহ'লে আপডেট কৰি ল'ব। আৰু ইয়াতো মই কথাটো কৈ দিওঁ যে এই মোবাইলটো 5G হ'ব লাগিব আৰু যিডোখৰ জেগাত আপোনালোকে চিমখন 5G লৈ আপডেট কৰিব সেই চিমখন মানে তাত আপোনালোকে 5G নেটৱৰ্ক পাব লাগিব, তেতিয়াহে আপোনালোকৰ ইয়াত আপডেট আহিব। যদি আপডেট হৈ আছে তেনেহ'লে আই আণ্ডাৰষ্টেণ্ড আপডেট যিটো অপশ্যন থাকে সেইটো আপোনালোকে ক্লিক কৰিব। তাৰপিছত ছেটিং কৰিবলৈ আহিব, লাষ্টত এটা ছেটিং কৰিবলৈ থাকিব, গ' টু ছেটিং বুলি ক্লিক কৰিব। গ' টু ছেটিং ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইল নেটৱৰ্ক যিটো অপশ্যন থাকে, যিটো মোবাইল নেটৱৰ্ক বুলি আছে সেই মোবাইল নেটৱৰ্ক ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ যিটো মোৰ অপশ্যন আহে মোৰ অপশ্যনত ক্লিক কৰিব আৰু নেটৱৰ্ক অট'মেটিকলি ডিফল্ট নেটৱৰ্ক যিটো আছে সেইটো আপোনালোকে ছিলেক্ট কৰি ৰাখিব, কাৰণ আপোনালোকে যোনডোখৰ জেগাত 4G পায় সেইডোখৰত 4G থাকিব, যিটো চবতে আজিকালি 5G নাই হোৱা। তাৰপিছত আপোনালোকৰ যিটো স্মাৰ্ট 5G যিটো আছে সেইটো আপোনালোকে অন কৰি ৰাখিব। তো আজি ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো এইটোৱে আছিল। যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, মোৰ চেনেল নকৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ফৰ ৱাচিং।